যদি আপোনাৰ বয়স 18 পৰা 25 বছৰৰ ভিতৰত তেনেহ'লে লাইফত এই 5টা কথা জানি থওক। নাম্বাৰ 1, নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰিব, কাৰণ যেতিয়া নিজকে আনৰ লগত আপুনি তুলনা কৰিব তেতিয়া নিজকে নিজেই দুৰ্বল বুলি লাগিব। নাম্বাৰ 2, জীৱনত কেতিয়াও নিজৰ ভিতৰত কাৰোবাক এনেকুৱা জেগা নিদিব যে সেই মানুহটো আপোনাক এৰি গুচি গ'লে আপুনি কষ্ট পায়, আপোনাৰ কষ্ট হয়। নাম্বাৰ 3, জীৱনত এনেকুৱা কোনো সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা নচলাব যে সেই সম্পৰ্ক ৰক্ষা কৰিবলৈ যাওঁতে আপুনি কষ্ট পায়, আপোনাৰ কষ্ট হয়, আপুনি নীৰৱে কান্দিব লগা হয়। এনেকুৱা কোনো সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা নকৰিব আৰু এই সম্পৰ্ক বেছি দিন নিটিকেও। নাম্বাৰ 4, জীৱনত মানুহৰ মাজত এনেকুৱা কোনো ৱাদা নকৰিব বা মানুহৰ লগত এনেকুৱা কোনো প্ৰমিছ নকৰিব যি প্ৰমিছ ৱাদা আপুনি পূৰণ কৰিব নোৱাৰিব। কাৰণ যেতিয়া আপুনি আপোনাৰ ৱাদাবোৰ পূৰণ কৰিব নোৱাৰিব তেতিয়া আপুনি আপোনাৰ বিশ্বাসী মানুহৰ ওচৰত বিশ্বাস হেৰুৱাব। নাম্বাৰ 5, নিজৰ জীৱনটো কেতিয়াও আনৰ দ্বাৰা পৰিচালিত হ'বলৈ নিদিব বা আনে আপোনাৰ জীৱনটো যে পৰিচালিত কৰিব সেইটো কেতিয়াও নিদিব বা আনৰ আশাত কেতিয়াও বহি নাথাকিব। কাৰণ যেতিয়া আপোনাৰ জীৱনটো, আপোনাৰ লাইফটো বেলেগে পৰিচালিত কৰিব তেতিয়া আপোনাৰ ভিতৰত থকা মানুহটো মৰি যাব আৰু আপুনি সেইবোৰ কাম কৰি কেতিয়াও শান্তি নাপায়, কেতিয়াও আপোনাৰ আনন্দ নালাগিব, কাৰণ সেইবোৰ কাম আপোনাৰ মনৰ পৰা চোৱা নাই, আপোনাৰ অন্তৰৰ পৰা চোৱা নাই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' পাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব।